অনায়াসৰ এই সুচিন্তনৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছোঁ। কেতিয়াও বেলেগৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ নহ'ব। আমি নিজৰ সৈতে প্ৰতিযোগিতা কৰাটো খুব প্ৰয়োজনীয়। কালি মই যি আছিলোঁ, আজি অলপ হ'লেও আগুৱাই অহাটো বিচাৰোঁ। বেলেগৰ সৈতে প্ৰতিযোগিতা কৰি কেতিয়াও সময় অপচয় নকৰিব। আপোনাৰ জীৱন কাৰো সৈতে তুলনা নহয়। প্ৰতিযোগিতা নিজৰ লগত কৰক, হৰা জিকাৰ কথা আহিয়ে নপৰে। যোৱাকালিতকৈ আৰু এখোজ আগুৱাই অহা মানেই আপোনাৰ সপোনৰ দিশে আৰু এখোজ আগবাঢ়ি অহা। মিছামিছি বেলেগৰ দৃষ্টিত আপোনাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ গৈ আপোনাৰ বহুমূলীয়া সময় অপচয় নকৰিব। নিজৰ শ্ৰেষ্ঠত্ব দেখাব খুজিলে নিজক উন্নত কৰিবই লাগিব। সেয়ে আকৌ নিজক উন্নত কৰিবলৈ নিজক সময় দিবই লাগিব। সেয়ে নিজৰ মাজত জিকক, আনৰ সৈতে পিছতো জিকিব। আনৰ লগত প্ৰতিযোগিতাত নামি জয়ী হৈ কি কৰিব, যদিহে আপুনি ভিতৰি ভিতৰি শেষ হৈ গৈছে। জীৱনকালত কিনো 1 নম্বৰ 2 নম্বৰ আছে, ভালে ভালে কাম কৰি গ'লেই হ'ল। মানুহ হৈ জন্ম পাইছোঁ যেতিয়া আমি শ্ৰেষ্ঠই। তাৰপিছত আৰু আনক কি বুজাব লগা আছে। নিজৰ লগত প্ৰতিযোগিতা কৰক, নিজক এখোজ এখোজ ভালৰ দিশে আগবঢ়াই আনক আৰু নিজৰ মতে সফল হওক। এই আশাৰে আজিৰ এই সুচিন্তন ইয়াতেই সামৰিছোঁ। ধন্যবাদ।